মৰমৰ ছাত্ৰসকল, তোমালোকৰ লগত মই আজি আলোচনা কৰিবলৈ লৈছোঁ সদৃশ চিত্ৰৰ বিষয়ে। সদৃশ চিত্ৰ হ'ল এনে চিত্ৰ যাৰ আকৃতি একেই কিন্তু আকাৰ ভিন্ন। চিত্ৰত তোমালোকে দেখিবলৈ পাইছা 4টা ভিন্ন ব্যাসাৰ্ধৰ বৃত্ত। ই সদৃশ কাৰণ দেখিবলৈ একেই আৰু ব্যাসাৰ্ধ ভিন্ন। চিত্ৰ 2 ভিন্ন বাহু দৈৰ্ঘ্যৰ বৰ্গক্ষেত্ৰ। চিত্ৰ 3 ভিন্ন বাহু দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ। দুয়ো ধৰণৰ চিত্ৰই সদৃশ চিত্ৰ। এক্সাৰচাইজ 6.1ত 1 নম্বৰ কুৱেশ্যনত দিয়া আছে আমি খালী ঠাই পূৰ কৰিব লাগে। 1 নম্বৰটো হ'ল সকলোবোৰ বৃত্তই সৰ্বসম নে সদৃশ। এতিয়া মই ইয়াত চিন দি থৈছোঁ সদৃশত সকলোবোৰ বৃত্তই কি হ'ব সদৃশ। সৰ্বসম কেতিয়াও নহয়। সৰ্বসম হ'বলৈ হ'লে সকলোবোৰ বৃত্তৰ ব্যাসাৰ্ধ একেই হ'ব লাগিব, কিন্তু সেইটো সম্ভৱ নহয়। 2 নম্বৰটো চোৱা, সকলোবোৰ বৰ্গই সদৃশ নে সৰ্বসম। আগৰ দৰে সকলোবোৰ বৰ্গই কি হ'ব সদৃশ। সৰ্বসম নহয় কাৰণ সকলোবোৰ বৰ্গই বাহুৰ দৈৰ্ঘ্য সমান কৰাটো সম্ভৱ নহয়। কুৱেশ্যন নম্বৰ 3, সকলোবোৰ ডেছ ত্ৰিভুজ সদৃশ। সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ হ'ব কাৰণ সমদ্বিবাহুৰ ত্ৰিভুজৰ কোন দুডাল বাহু সৰ্বসম হ'ব এই দুডাল তোমালোকৰ নিৰ্ধাৰিত নাথাকে। যিকোনো দুডাল বাহু সমান হ'ব পাৰে, গতিকে ডেফিনেটলি সমবাহু ত্ৰিভুজ সদৃশ। 4 নম্বৰটো দিয়া আছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয়। আৰু বিটো আছে সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক, অৰ্থাৎ যিবোৰ অনুৰূপ বাহু থাকে সেইবিলাক সমান অনুপাতত থাকে। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া। 1 নম্বৰটো হ'ল এযোৰ সদৃশ চিত্ৰ। তোমালোকক 1 নম্বৰত দেখুওৱা হৈছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকে। গতিকে আমি ইয়াত কি আঁকিলোঁ, এযোৰ সমকোণী ত্ৰিভুজ যাৰ এটা কোণ 90 ডিগ্ৰী, কিন্তু বাহুবোৰৰ মাপ সমান নহয়। 2 নম্বৰত এযোৰ বিসদৃশ চিত্ৰ আঁকিছোঁ। চিত্ৰযোৰৰ এটা হ'ল আয়ত, এটা হ'ল বৰ্গক্ষেত্ৰ, অৰ্থাৎ MNPO এটা আয়ত, PSRQ এটা বৰ্গ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা। 1 নম্বৰ চিত্ৰত দিয়া আছে এটা ৰম্বাস PSQR এটা ৰম্বাস, ইয়াৰ বাহুৰ দৈৰ্ঘ্য 1.5 চেণ্টিমিটাৰ। আৰু 2 নম্বৰ চিত্ৰত দিয়া আছে এটা বৰ্গ যাৰ বাহুৰ দৈৰ্ঘ্য 3 চেণ্টিমিটাৰ। এটা যিহেতু ৰম্বাস আৰু এটা বৰ্গ, গতিকে ডেফিনেটলি দুইটা চিত্ৰ সদৃশ নহয়। তোমালোকে বোধ কৰোঁ সদৃশ চিত্ৰৰ বিষয়ে বুজি পাইছা। সদৃশ চিত্ৰবোৰৰ আকৃতি একেই হ'ব লাগিব আৰু যদি বহুভুজ হয় তেন্তে অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰৰ অনুপাত সমান হ'ব লাগিব। তোমালোকৰ লগত নেক্সট ক্লাছত মই ত্ৰিভুজৰ সাদৃশ্যতাৰ বিষয়ে আলোচনা কৰিম। থেংক ইউ।